আচলতে এই ঘৰবিলাক মানে কিয় বনাইছে, কেনেকে বনাইছে, কিহেদি বনাইছে, এই শিল বালা দি কিন্তু এই ঘৰবিলাক বনোৱা হোৱা নাই। তো কিহেদি বনাইছে এই ঘৰবিলাক, তো মই আপোনালোকক দেখাই আছো। গাইজ আমি যাবলৈ ওলাইছো বুনচুম বাগান, আৰু মোৰ লগত আছে নুৰ কালাম দাদা। ইয়াৰ লগত যাম আৰু পুৰা মজা কৰিম। ব্লগটো পুৰা মজাৰ হ'ব, আপোনালোকে চাই থাকক ব্লগটো। তো গাইজ মই আহি পালো বুনচুম বাগান, আৰু বুনচুম বাগানত কিয় আহিছো মই আপোনালোকক মানে দেখাই আছো। আৰু ইয়াতে এই ঘৰবিলাক যে দেখা পাইছে, আচলতে এই ঘৰবিলাক মানে কিয় বনাইছে, কেনেকে বনাইছে, কিহেদি বনাইছে, এই শিল বালা দি কিন্তু এই ঘৰবিলাক বনোৱা হোৱা নাই। তো কিহেদি বনাইছে এই ঘৰবিলাক, তো মই আপোনালোকক দেখাই আছো। এই ঘৰবিলাকৰ মই ভিতৰতো গৈ দেখাম, আৰু কেনেকুৱা পৰিৱেশ ভিতৰত, মানে কি চিষ্টেম বনাইছে, কেনেকুৱা ধৰণৰ বনাইছে, আৰু ঘৰটো কিহেদি বনাইছে মই আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমে সম্পূৰ্ণ জনাম। আৰু এই ঘৰবিলাক কিয় বনাইছে মই এইটো আপোনালোকক জনাম। আপোনালোকেও মানে ইয়াতে আহিব পাৰে নে নাই এইটোও জনাম। আৰু মই বাহিৰৰ দৃশ্য দেখাম। এইটো মই লেফ্ট ছাইডত আছো, আৰু মই ৰাইট ছাইডত যাই দেখাম, আৰু ঘৰৰ ভিতৰত সোমাই দেখাম। তো গাইজ মই আহিলো সন্মুখত, এতিয়া মই ঘৰৰ ভিতৰত সোমাম, আপোনালোকে চাই থাকক। আৰু ঘৰৰ ভিতৰত দৃশ্য দেখাম আপোনালোকক। তো গাইজ চাওক, মই ঘৰৰ ভিতৰত আহি পালো। মানে ইয়াতে সব ফেচিলিটি আছে, মানে টয়লেট আছে, বাথৰুম আছে, মানে সব আছে ইয়াতে, মানে বহিব পাৰে। এই চাওক, ইয়াতে বহিব পাৰে, মানে ধুনীয়া এটা পৰিৱেশ। মানে ইয়াতে আহি মানে বহুত ভাল লাগিছে। আৰু মই আপোনালোকক জনাই আছো, এই ঘৰবিলাক মানে কিহেদি বনাইছে। আচলতে শিল আৰু বালা দি এই ঘৰবিলাক বনোৱা নাই। তো আৰু শিল আৰু বালা দি যেতিয়া মানে ঘৰবিলাক বনোৱা নাই, তো কিহেদি বনাইছে মই আপোনালোকক জনাই আছো। আৰু এই চাওক, এইবিলাক যে মানে কোনো কালাৰো কৰা নাই ইয়াতে, এইবিলাক কাঠ হয়, এইবিলাক কাঠেদি বনাইছে। আৰু ওপৰত মানে যিবিলাক চিষ্টেম, ওপৰৰ চাটটো মানে কাঠৰ, মানে ওপৰত মানে সব এনি বস্তুৱে কাঠৰ। মানে ইয়াতে শিল আৰু বালাৰ মানে কোনো হেৰি নাই, সব বস্তুৱে কাঠৰ। এই চাওক, দৰ্জা খিৰিকী যিমান আছে সব কাঠৰ বনাইছে। এই চাওক, এইফালে গ্লাছ লগোৱা আছে। ইয়াতে টয়লেট আছে, মই টয়লেট মানে সকলো ব্যৱস্থা আছে, মানে সকলো ব্যৱস্থা আছে, মানে যিকোনো বস্তু আপোনালোকৰ যাতে কোনো অসুবিধা নহয়, এই কাৰণে এইবিলাক ঘৰ মানে বনাইছে। আৰু বাহিৰত দৃশ্য আৰু ইয়াতকেও মানে ধুনীয়া মই আপোনালোকক দেখাই আছো। আপোনালোকে মানে ইয়াতে আহি এলবাম শ্বুটিং কৰিব পাৰে। তো আপোনালোকে যদি আহিব বিচাৰে, তো বুনচুম বাগানত আহিব পাৰে। মই কিছু আপোনালোকক বাহিৰত দৃশ্য দেখাম, আপোনালোকে ব্লগটো চাই থাকিব। তো গাইজ মই এতিয়া বাহিৰত ওলাম, মই আপোনালোকক বাহিৰত দৃশ্য দেখাই আছো। তো চাওক গাইজ, বাহিৰৰ দৃশ্য, মানে ইয়াতে আহি আপোনালোকে এলবাম শ্বুটিং কৰিব পাৰে। দেখাই আছো মানে কি ধুনীয়া, আপোনালোকে ইয়াতে আহিব পাৰে, আপোনালোকে ব্লগ বনাব পাৰে। কি ধুনীয়া এটা পৰিৱেশ, মানে কোনোবাই যদি আহি ইয়াতে ৰাতি হয়, তো এইবিলাক ৰুমত থাকিব পাৰে। আপোনালোকে চাওক, ধুনীয়া জেগা এটা, ধুনীয়া পৰিৱেশ বনাইছে আমাৰ কাৰণে, ভিতৰুৱা জেগাৰ কাৰণে, মানে বহুত এটা ভাল। তো আপোনালোকে যদি আহিব পাৰে। মানে এনেকুৱা বহুত আৰু ঘৰ বনাইছে, সব মানে কাঠৰে বনোৱা এইবিলাক ঘৰ। তো আৰু ভিডিঅ'টো যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, আৰু আমাৰ ফেচবুক পেজটোত ফ'ল' কৰি ৰাখিবা। এনেকুৱা জেগা আপোনালোকক যাতে আৰু মানে দেখাব পাৰোঁ। তো আপোনালোকে বেছিকৈ অলপ ছাপোৰ্ট কৰিব। তো সৰু ভাইটি হিচাপে অলপ মৰম কৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।